হেল্ল' গাইজ, আপোনালোকে ভালে আছে? যিহেতু মই ভালে আছোঁ। যিহেতু গাইজ এতিয়া মই বৰবৰুৱা যাম, যিহেতু কিছুমান কথা ক'বলৈ বাকী থাকি গৈছে, সেইটো মানে কৈ যাওঁ। যিহেতু কিছুমানে বিয়া পাতিছে, কিছুমানে ছোৱালী পতাইছে, কিছুমানে নিজৰ লাইফতে বিজি। যিহেতু বন্ধু পতা আৰু ভাল পোৱা কথাটো ডাঙৰ কথা নহয়, কিন্তু কথা পাতি মেলি এই দুদিনমান কথা পাতি 3 দিনৰ পিছত এৰি দিয়ে, এইবোৰ মানুহৰ লগত কঠিন। যোনটোৱে পাতে সিয়ে গম পায়, হয় নাই? যিটো গাইজ সেইবোৰ কথা চব বাদ দিয়ক, এইবোৰ ফকতীয়া যেন লাগে মোক আজিকালি। আৰু যিহেতু বেলেগক পালে দিম মোক কৈছোঁ, যিটো গাইজ মই আজি মানে বহুত ইম্পৰ্টেণ্ট কাম এটা আছে, তালৈ যাওঁ। যিহেতু মই ৰাস্তাটো মানে ৰেডি হওঁ, সেইফালে মা ওলালে, সেইফালে যিহেতু গাইজ বলকচোন আকৌ লগ পাম মানে মই গা চা ষ্টাইল কৰি আহোঁ। এনেওতো মই ধুনীয়াই। হেল্ল' গাইজ, মই ওলাই ল'লোঁ আৰু এয়া গেটখন বন্ধ কৰি এয়া কি চমক চাল্লো ওলাই আহিছে। আৰু টেবুলত ওলাই গ'লোঁ আৰু এয়া মই গৈ আছোঁ। আৰু যিহেতু এয়া ষ্টাইল, নতুন ষ্টাইলত চুলি বান্ধিলোঁ। আৰু এইফালে মোৰ মা আৰু মই বলক। আৰু এয়া দেখিছে আৰু ৰাস্তাটো বলকচোন গাইজ, আকৌ লগ পাম। যি কওক মোৰ মা আছে সদায় মানে ভাল থাকে, ভাল লাগে। আৰু যিহেতু গাইজ মানুহ এটা 10টা কথা বেয়াকৈ কৰিব, কিন্তু কিছুমান আছে ন জ্বলন থাকে। যিহেতু ঘৰৰ পৰা ওলাই আহিছোঁ আৰু এয়া এইফালে বৰষুণ, আকৌ ৰখি দিলোঁ। এয়া মোক চাওক, মুখ চুখ ঢাকি লৈছোঁ আৰু কি কৰিব, বৰষুণ আহিলে তিতি তিতি পাই গ'লোঁ শান্তিপাৰা। যিহেতু আছে আৰু যিহেতু বলক সেইফালে আমাৰ মা এইটো আমি এইফালে গাড়ীত বহিলোঁ। ইয়াত দেখিছে নহয়, এইফালে মাক চাব দেই। এয়া এইটোৱে হৈছে আমাৰ ডিব্ৰুগড় পুৰণা ৰেলৱে ষ্টেচন। আৰু বলকচোন গাইজ আগত চাওঁ। যিহেতু গাইজ এতিয়া মই বৰবৰুৱা পাই গ'লোঁ আৰু ইয়াত দেখিছে নহয় বৰবৰুৱা বজাৰখন। আৰু যিহেতু মই কৈছিলোঁ যে বৰবৰুৱা যাম বুলি, বৰবৰুৱা নহয়। যিহেতু মই এতিয়া লেজাই যাওঁ, লেজাইৰ পৰা এতিয়া মা এতিয়া ক'ত আধাৰ কাৰ্ড কি কৰিব নাজানো, কিন্তু মোৰ দাদা এজন চিনাকি আছে, তালৈ গৈ আছোঁ। আৰু এইফালে গৈ আছোঁ আৰু বলক। বহুত আমনি লাগি গৈছে আৰু দেই বহি বহি। আৰু গাড়ীত যোৱাটো মই বিশেষকৈ বহুত বেয়া পাওঁ আৰু খোজকাঢ়ি যাব বিচাৰোঁ সদায়। কিন্তু ইমান দূৰ দূৰ জেগাত কেনেকৈ মই ইমান অকলে অকলে খোজকাঢ়ি যাম কওকচোন। যিহেতু ইমান সুন্দৰ সেউজীয়া পৰিৱেশ চাওকচোন গাইজ। আৰু যিহেতু মই মাজে মাজে পষ্ট এটা দিওঁ আৰু এইফালে মোৰ মা আৰু মই এইফালে বেছিকৈ হাঁহিম আৰু এতিয়া। আৰু এইফালে ৰাস্তাটো দেখাই দিছোঁ আৰু ভঙা চিঙা ৰাস্তাটো। আৰু যিহেতু মই গাড়ীৰ পৰা নামিলোঁ আৰু এয়া মোৰ দাদাৰ কম্পিউটাৰ দোকান আৰু মই সোমাই যাওঁ এতিয়া। এয়া মোৰ দাদা, মোৰ মা আৰু এইটো আধাৰ কাৰ্ডৰ মানে কিবা কৰিবলৈ কাৰণে গৈ আছে। আৰু ইয়াত দেখিছেনে গছ এজোপা, মোৰ দাদাৰ মানে কম্পিউটাৰ এইটো দোকানখন। আৰু ইয়াতে সৰু সুৰা কাম কৰি থাকে আৰু যিহেতু গাইজ আমি এতিয়া গাড়ীৰ পৰা নামি গ'লোঁ আৰু আমাৰ নিজৰ জেগাত আহি পাই গ'লোঁ। আৰু যিহেতু গাইজ এতিয়া 3টা বাজিব হ'ল আৰু